নমস্কাৰ মোৰ নাম পৰিণীতা বৰঠাকুৰ আৰু আজি মই গোটেই আমাৰ অসমীয়া মানুহখিনিক এই মেছেজটো দিব খুজিছো যোনখিনি মানুহে লোকৰ কথা নেজানাকে নুবুজাকে সিম্পলি জাজ কৰে কিবা এটা টপিকত আগতেও দেখি আছো সদায় যে যিকোনো কথা লৈ পেলাই মানুহবোৰে যাক তাক যি টি বেয়াকে কয় ছ'চিয়েল মিডিয়াত এক নম্বৰ কথা যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো ছ'চিয়েল মিডিয়া হয় বাৰু পাব্লিকলি কিবা কাম কৰিছো পাব্লিকলি ওপেন আছে প্ৰফাইলটো আপুনি কিবা এটা ক'ব পাৰে কিন্তু অকমান নিজৰ ল্যাঙ্গুৱেজটো ভাবিব লাগে কিছুমান মানুহে নাজানাকে নুসুধাকে মোৰ কথা একোৱে নাজানাকে ভাবি লৈছে জুবিনদাৰ কাৰণে দুখ লগা নাই জুবিনদাৰ হোৱাৰ পিছত এবাৰ গৰিমা বা সান্তনা দিবলৈ আহিব নোৱাৰিলে ইমান বিজি নে বা মই যদি কিবা এটা পোষ্টত ইংলিছত লিখো বা হিন্দীত কওঁ তেতিয়া ক'ব যে অসমীয়া ক'ব পাহৰিলে হাৰে আপুনিহে নেকি অকল মোৰ ফলোৱাৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ পৰা আছে চ' তেওঁলোকক যদি মই ইংলিছত নকওঁ বা মই হিন্দী চিৰিয়েলত কৰিছো অল অভাৰ ইণ্ডিয়াৰ কাৰণে মই যদি হিন্দীত নকওঁ তেওঁলোকে অসমীয়া কেনেকৈ বুজি পাব চিম্পল কথা এটা অকল এইটো কথা নহয় সব কথাতে মানে কৈ থাকে কি মানে কি পায় কি মই বুজি নাপাওঁ মোৰ কোনো এক্সপ্লেনেশ্যন দিয়াৰ মানে কোনো দৰকাৰ নাই তথাপিও মই ভাবিলো আজি মই কৈ দিওঁ কথাখিনি কাৰণ মোক বিৰাট খং উঠিছে কাৰণ এগৰাকী ছোৱালীয়ে মই ষ্টৰিটো দিছো তাই হাৰামজাদী বুলি কৈছে মানে ইমান অভদ্ৰ কেনেকে হ'ব পাৰে ইমান কেনেকে কোনোবা অভদ্ৰ হ'ব পাৰে কাবাক আপুনি নাজানাকে ডাইৰেক্টলি কিবা এটা কৈছে মই আপোনাক তেনেকে কৈছো নেকি কাবাক কেতিয়াবা বেয়াকে মই ইভেন পাৰ্চনেল লাইফত কেতিয়াও কাৰো লগত বেয়াকে কথা নাপাতো এইটো বেলেগ কথা বাৰু চ' এনিৱে মোৰ হাজবেণ্ড গৌতম চক্ৰৱৰ্তী জুবিনদাৰ বহুত ক্ল'জ ফ্ৰেণ্ড যোৰহাটৰ সময়ৰ পৰা অ'কে এইটো কথা হোৱাৰ পিছত 19 তাৰিখ 20 তাৰিখে 20 ছেপ্টেম্বৰ গৌতম লগে লগে গুচি গৈছে অসমলৈ মই অবভিয়াছলি ল'ৰাটোক এৰি পেলাই পুতুককৈ আমি দুটাৰ ভিতৰত এটাই যাব পাৰোঁ প্ৰেক্টিকেল কথা কৈছোঁ মই এটা যাব পাৰোঁ গৌতম গৈছে তাৰপিছত মই যেনে তেনে শ্ৰাদ্ধটো মিলাই পেলাই মই গৈছোঁ গৈ পেলাই আছোঁ গোটেই দিনটো মই যোনদিনা নেক্সট ডে ঘূৰি আহিছোঁ অহাৰ লগে লগে গৌতম আকৌ গৈছে ঘূৰি পেলাই গৌতম থ্ৰু আউট আছে তেওঁক চাগে আপোনালোকে দেখিছেও ভিডিঅ' চিডিঅ' বা নাই দেখা আই ডোণ্ট কেয়াৰ আৰু মই যোনদিনা গৈছোঁ মিডিয়া আছিলে কিন্তু মই মিডিয়া মিটিং দেখুৱা মোৰ মনটো ইমানেই মানে মোৰ যি ফিল কৰিছোঁ সেইটো সময়ত মই সেইকাৰণে মোৰ কাকো একো ক'বলৈ মন যোৱা নাই বা কাকো একো ইণ্টাৰভিউ দিবলৈ মন যোৱা নাই চ' মই সেইখিনি মানুহ দেখি পেলাই মই চুপচাপকৈ সিফালৰ পৰা সোমাই পেলাই ডিৰেক্টলি য'ত গৰিমা বা বহি আছিলে ফেমিলি মানুহখিনি বহি আছিলে তাত গুচি গ'লোঁ মই চ' এনিৱে সেইটোৰে এইটো জাষ্ট জনাইছোঁ যে মই যদিও জনাব দৰকাৰ নহয় কিন্তু মই গৈছোঁ আৰু 2 নম্বৰ কথা যে মোৰ দুখ লাগিছে নাই সেইটো কথা মই নকওঁ মোৰ নিজৰ ফিলিংছ মোৰ কোনো দৰকাৰ নাই শ্বেয়াৰ কৰিবলৈ কাৰণে আপোনালোকে যদি ভাবিছে মোৰ দুখ লগা নাই যি ভাবি থাকক আপোনালোকে কিবা উল্টা পুল্টা ভাবিলে আপোনালোকে হাতী এটা কুকুৰ বুলি ভাবিলে সেইটো কুকুৰ হৈ নাযায় আপোনালোকে কিবা ভাবাটো ৰাইট হৈ নাযায় অ'কে চ' কাৰোবাৰ কথা নেজানাকে নুশুনাকে কোনো আইডিয়া নাথাকাকে কৈ নিদিব যিকোনো কথা আৰু স্পেচিয়েলি পাৰ্চনেল হেৰি নক'ব বাকী পেটছৰ যোনবোৰ মিডিয়া হেৰি থাকে তাত যি কৈ থাকিব পাৰ্চনেল লাইফত মোক আহি পেলাই নক'ব ইমান কেনেকে মানে মানুহবোৰ হেৰি হ'ব এনেকুৱাকে মানে কেনেকে অনবৰতে আৰু মোক কি কৈছে কি কয় কিবা এটা মই পষ্ট কৰিলোঁ তেতিয়া লিখিছে যে নহয় মই হেৰি কি কয় জাষ্টিছ ফৰ জুবিনদা নাই কৰা আৰে কৰিছোঁ নাই জাষ্টিছ ফৰ জুবিনদা যেতিয়া টেগটো আৰম্ভ হৈছে মই তাতকে বহুত আগতেই লিখিলোঁ নিজৰ ফালৰ পৰা সেইটো বেলেগ কথা এটা তাৰপিছত ট্ৰেণ্ড হ'ল বস্তুটো ট্ৰেণ্ড যেতিয়া হ'ল পিছফালৰ পোষ্টবোৰ যাওক না মোৰ গৈ পেলাই চাওক আৰু মই পোষ্ট কৰিব দৰকাৰো নাই না মোৰ জুবিনদা বুলি নহয় মই জীৱনত বহুত ক্ল'জ মানুহ হেৰুৱাইছোঁ পোষ্ট কৰা নাই মই যে পোষ্ট কৰিব লাগে বুলি পেলাই মোক কি দৰকাৰ আৰু যদি মই আজি পোষ্ট নকৰিলোহেঁতেন আপোনাৰ কি ৰাইট আছে ক'বলৈ কাৰণে যে মোৰ দুখ লাগিছে নাই দৰকাৰ নহয় যে পোষ্ট কৰি পেলাই দেখুৱাই থাকিব লাগিব মিডিয়াত মই তেনেকুৱা মানুহ নহয় মই আগৰ পৰাই মই ইনফেক্ট এৱাৰ্ড ফাংচনত যেতিয়া যাবলগীয়া হয় তেতিয়া মই যিমান পাৰোঁ মিডিয়া মানুহ আঁতৰাই মিলাই গুচি যাওঁ মোক টানি লৈ যায় যেতিয়া মই যাওঁ ইণ্টাৰভিউ দিওঁ বেলেগ কথা পিছে যিমান পাৰোঁ মই মোৰ নিজৰে ভাল নালাগে মই এক্টিং কৰি বিৰাট ভাল পাওঁ সেইটো বেলেগ কথা এটা এক্টিং কৰি মই সাংঘাতিক ভাল পাওঁ কিন্তু মই বেছিকৈ মিডিয়া চিডিয়াত ওলাই মেলি ইণ্টাৰভিউ বেছি এইবোৰ কৰিবলৈ ভাল পাওঁ বিশেষকৈ
ইভেন যেতিয়া নিপন দা ঢুকাইছিলে মই আছিলো তাতে কিংকিনী সিদ্ধাৰ্থৰ লগত সেইদিনাখনো মই কোনো ইণ্টাৰভিউ দিয়া নাই আহিছিলে মোক সুধিবলৈ কাৰণ মই কোনো একো ক'ব খোজা নাই মই সব মানুহে নোৱাৰে নিজৰ এক্সপ্ৰেছনছ দিব মানে এক্সপ্ৰেছ কৰিবলৈ নোৱাৰে সব মানুহ অকণমান আমাৰ মানুহখিনি কাইণ্ড হোৱা দৰকাৰ লোকৰ প্ৰতি অকণমান ভাবিব যে বেলেগৰো দুখ হৈছে অকল আপোনাৰ দুখ হোৱা নাই এগৰাকীয়ে লিখিছে মই ৰাতি শুব পৰা নাই মই এইটো কৰিব পৰা নাই সেইটো আপুনি অকলে নহয় আৰু বহুতে ফিল কৰিছে আপোনাৰ নিচিনাকে আৰু মই কি কৰিছো কি নকৰো মই আপোনাক নকওঁ আৰু এনেকুৱাই যদি চলি থাকে মই একচুৱেলি কৈছো অসমীয়া মানুহখিনিয়ে যোনখিনি মানুহ তেনেকে ভাবে মোক ফলোৱে নকৰিব দৰকাৰ নাই মোৰ আপোনাক মই জীয়াই থাকিবলৈ কাৰণে মই তেনেকুৱা মানুহ দৰকাৰ নাই যোনে আহি আহি অকল লোকৰ নেগেটিভিটি বিচাৰি পেলাই কিবা এটা বেয়াকে কয় আৰু তাকো ভুল কথা নিজৰটো মাথা মুণ্ডু একোটা কৰিব নোৱাৰে যাক তাক গৈ থাকিব